সম্ভাৱতী চেল হেল্প গ্ৰুপ চাৰ্জাৰী চুপাৰ बिथांमोनखौबो जोंनि मानगोनां बिटिआर स्टिल बिथां प्रमद बर' सारखौ बरायनो थाखाय खावलायनाय जाबाय। दा गासै रायजो राजाफोरनिसिम मोनसे खावलायनाय जोङो ओंखाम সকলো দিশৰ পৰা দুৰ্বল কৰি পেলাইছে গতিকে প্ৰশাসন যন্ত্ৰটো আমি অলপ শক্তিশালী কৰিব লাগিব আৰু এইটো কৰাৰ কাৰণে আজি তিনিটা দল মিলি ইউপিপিএল বিজেপি জিএসপি এই চৰকাৰখন আমি নিশ্চয় ৰাইজে আমাক সহযোগ কৰিব আৰু ৰাইজৰ সহযোগ লৈ পেলাই আমি ভাল এটা প্ৰশাসন আনিব পাৰিম, সুশাসন এটা আনিব পাৰিম, সেইটো আমাৰ এটা বিশ্বাস আহিছে। আপোনাৰ এই দুদিনত কি দুৰ্নীতি চকুত পৰিছে? চাওক, দুৰ্নীতি বুলি ক'লে BTC আৰু দুৰ্নীতি এইটো একদম বহুত মানে ভাল বন্ধু হৈ গৈছিলে যোৱা 17 বছৰত। তো এই বন্ধু দুটাৰ মাজত অলপ ব্যৱধান আনিব লাগিব। BTC আৰু দুৰ্নীতি এইটো মানে এটা পইচাৰ ইপিটি কিপিটি হৈ গৈছিলে। এতিয়া আমি এটা ভাল এটা ইনিচিয়েটিভ লৈ পেলাই এইটো অলপ ব্যৱধানটো অলপ ডিফাৰেঞ্চটো আনিব লাগিব, তেতিয়াহে আমাৰ বাকী কামবিলাক হ'ব। ছেক্ৰেটাৰিয়েটত যোৱাকালি যি এটা ঘটনা ঘটিল, হাগ্ৰামা মহিলাৰ খোৰখাৰীয়াকৈ যি ঘটনা ঘটিলে, সেই ঘটনাটোত আপুনি কি গুৰি আঁতৰিব? চাওক, এইটো ক'বলৈ আমাৰ ভাষা নাই। আমি তেনেকুৱা কথাবিলাক, তেনেকুৱা কামবিলাক কোনোদিনে সমৰ্থন কৰিব নোৱাৰোঁ। আৰু আজিৰ যিটো মানৱ সভ্যতা এইটো বহুত আগুৱাই গ'ল। আমাৰ গণতন্ত্ৰটো বিশ্বৰ ভিতৰত সৰ্ববৃহৎ গণতন্ত্ৰ। তাত আপুনি চিঞৰি নকলেও আপোনাৰ কথাখিনি ক'ব পাৰে আৰু পাৰ্লিয়ামেণ্টাৰী প্ৰচেছটোৱে এনেকুৱা কি আপোনাৰ চবৰো নিজৰ নিজৰ কথাটো ক'বলৈ তাত সুযোগ পায়। কিন্তু তেখেতসকলে যিটো আচৰণ কালি দেখাইছে এইটো ইমান অগণতান্ত্ৰিক এটা আচৰণ, আন পাৰ্লিয়ামেণ্টাৰিয়ান কিছুমান মানে তেখেতসকলে ইয়াত পদক্ষেপ লৈছে, যিটো মানে কাৰ্যকলাপবিলাক কৰিছে, সেইটো অতি দুৰ্ভাগ্যজনক। এই আপোনাৰ প্ৰথম কাৰ্যকালতে প্ৰথম অৱস্থাতে বাক্সাত যে হত্যাকাণ্ড এটা হ'ল, এজন বিজেপি কৰ্মীক হত্যা কৰিলে, এইটো আমি কঠোৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু মই সিদিনা ঘটনাটো শুনাৰ লগে লগে মই SP লগত IGP লগত কথা পাতিছোঁ আৰু ইয়াৰ ওপৰত যেনেকৈ নহওক ইনকুৱাৰী কৰি পেলাই একশ্যন ল'বৰ কাৰণে কৈছোঁ। আৰু যিটো পৰিয়ালৰ আমাৰ এজন যুৱ হেৰাব লগা হৈছে, সেই পৰিয়াললৈ মই এতিয়ালৈকে যাব পৰা নাই। মই 2 এদিনতো সেই পৰিয়াললৈ যাম। এইটো কিবা BTRক অশান্তি কৰাৰ পৰিকল্পনা কিবা এটা নিশ্চয় থাকিব পাৰে কিছুমান দুষ্কৃতিকাৰী। এইকাৰণে মই অপেনলি কৈছোঁ কি কোনোবা যদি দুষ্কৃতিকাৰী এতিয়াও সমাজত অস্থিৰতা আনিবলৈ বিচাৰি আছে, তেখেতসকলে অলপ সাৱধান হোৱা ভাল, কাৰণ এইটো আমি কোনো কালত সহ্য নকৰোঁ। ছাৰ, হাগ্ৰামা মহিলাই কৈছে কি মই আৰু আইনৰ দ্বাৰস্থ হ'ম? নাই, 100 বাৰ আইনৰ দ্বাৰস্থ হ'ব পাৰে। আইনটো দ্বাৰস্থ হোৱাৰ কাৰণে আইন, তো আইনটোতো যি দ্বাৰস্থ হোৱাত কোনো বাধা নাই। কিন্তু আইনৰ দ্বাৰস্থ হৈ পেলাই কি প্ৰুভ কৰিব বিচাৰিছে? পাব্লিকে মেণ্ডেট দি পেলাই যিটো চৰকাৰ আনিছে, পাব্লিক মেণ্ডেটৰ এগেইনষ্টত, গণতন্ত্ৰৰ এগেইনষ্টত যাই পেলাই আইনটোৱে সদায় পাৰ্লিয়ামেণ্টো আপোনাৰ জুডিচিয়াৰীয়ে ইণ্টাৰফিয়াৰ কৰিব এনেকুৱা নহয়। পাৰ্লিয়ামেণ্টে সদায় নিজৰ কৰ্চত যাব, জুডিচিয়াৰীয়ে আইনে নিজৰ কৰ্চত যাব। গতিকে আইনৰ দ্বাৰা আপুনি যদি পাৰ্লিয়ামেণ্টটো ডমিনেট কৰিব বিচাৰিছে, এইটো কোনোদিনে নহ'ব। না আইনে পাৰ্লিয়ামেণ্টটো জুডিচিয়াৰীয়ে পাৰ্লিয়ামেণ্টাৰীটো ডমিনেট কৰিব, না পাৰ্লিয়ামেণ্টে জুডিচিয়াৰীক ডমিনেট কৰিব। নিজৰ কৰ্চত নিজে যাব। গতিকে তেখেতৰ এতিয়া টকা পইচা আছে আৰু এতিয়া আৰু ৰাইজৰ কাম কৰিব লগা নাই, যথেষ্ট সময় আছে, আইনতে যাওক। এইটো আইনত মানে দ্বাৰস্থ কিয় হয়? পাৰিলে লতে এডমিশ্যন লওক। এফালে আইনৰ দ্বাৰস্থ হ'ব বিচাৰিছে, আনফালে আপোনাৰ লগত হাত মিলাইছে হাগ্ৰামা মহিলাৰী। এইটোৱে হাগ্ৰামা মহিলাৰী। তেখেতে কৈছে না মই সুবিধাবাদী মানুহ। থেংক ইউ।